হেল্ল' এভৰিৱান, নমস্কাৰ। আশা কৰোঁ সকলো ভালে আছে। আজি মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। শীতকালৰ পাচলিৰ ভিতৰত তিনিকবি থাকেই। তাৰে ভাবিছোঁ আজি মই ফুলকবিৰ সৈতে মাছৰ তৰকাৰী বনাওঁ বুলি। আহকচোন মইনো কেনেকৈ বনাওঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আহক এতিয়া আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। ফুলকবি কেইবা মই ধুনীয়াকৈ এৰাই দিলোঁ আৰু এপাকৈ এনেকৈ ধুনীয়াকৈ কাটি লৈছোঁ। এইফালে বহাইছোঁ মই পানী আৰু এতিয়া মই ফুলকবি কেইবা বইল কৰি ল'ম। আগতে ধুই লৈছিলোঁ আৰু এতিয়া মই ফুলকবি কেইবা 5 মিনিট সময় বইল কৰিম। একেবাৰে সিজিবলৈ নিদিওঁ আৰু বইল কৰোঁতে মই ইয়াতে দিছোঁ নিমখ। ফুলকবি খোৱাৰ আগতে মই এনেকৈ সদায় বইল কৰি লওঁ আৰু বইল কৰা পানীখিনি পেলাই দিওঁ। এয়া এতিয়া আমাৰ বইল কৰা হৈছে আৰু মই ধুনীয়াকৈ টুকি লৈছোঁ। আৰু এফালে এটা ডাঙৰ সাইজৰ আলু এনেকৈ কাটি লৈছোঁ আৰু অকণমান হালধি দি সানি লৈ এইখিনি ধুনীয়াকৈ মই ফ্ৰাই কৰি ল'ম। আলু কেইটুকুৰা ফ্ৰাই কৰা হ'ল আৰু এতিয়া মই মাছকেইটাও ফ্ৰাই কৰি ল'ম। এয়া এতিয়া আমাৰ মাছকেইটা ফ্ৰাই কৰা হৈ গ'ল আৰু তেল ৰৈ গৈছিলে। সেইখিনি তেলতে মই পিঁয়াজ কাটি লৈছোঁ মিহি মিহিকৈ। এইখিনি ধুনীয়াকৈ মই ভাজি ল'ম আৰু ইয়াতে দিছোঁ এখিলা তেজপাত আৰু গোটা জিৰা। পিঁয়াজখিনি অকণমান সময় ভজাৰ পিছত ইয়াতে মই দিছোঁ পিচি লোৱা নহৰু, জলকীয়া আৰু আদা। পিঁয়াজ, নহৰু, জলকীয়া, আদা গোটেইখিনি ধুনীয়াকৈ ভজাৰ পিছত ইয়াতে মই পিচি লোৱা বিলাহী দিছোঁ আৰু বিলাহীখিনি অলপ সময় ভাজিম। বিলাহী পানীখিনি যাতে অকণমান শুকাই যায়। আৰু এয়া আমাৰ দেখিছে বিলাহী পানীখিনি শুকাইছে আৰু ইয়াতে দিছোঁ এতিয়া মই হালধি গুড়ি, এতিয়া ইয়াতে মই দিব লৈছোঁ মছলা, গৰম মছলা, জিৰা গুড়ি আৰু জলকীয়া গুড়ি। এইখিনি আমি মছলাখিনি ধুনীয়াকৈ ভাজি ল'ম। মছলাখিনি মই ধুনীয়াকৈ ভাজি ল'লোঁ আৰু এতিয়া ইয়াতে দি দিছোঁ ফুলকবি কেইবা। গোটেইখিনি এতিয়া আমি একেবাৰে কম জুইত ধুনীয়াকৈ ভাজি থাকিম। এতিয়া মই আলু কেইটুকুৰাও লগতে দি দিছোঁ। এতিয়া মই ইয়াতে দিছোঁ সোৱাদ অনুসৰি নিমখ। গোটেইখিনি বস্তু আমি ধুনীয়াকৈ ভজাৰ পিছত ইয়াতে মই 2 মিনিট সময় ঢাকন মাৰি দিছোঁ।
ধুনীয়াকৈ ভাজি ল'লোঁ আৰু এতিয়া দিম পানী। যিখিনি বাকী আছিলে সিজিবলৈ সেইখিনিও এতিয়া ধুনীয়াকৈ ভালদৰে সিজাই ল'ম। এয়া দেখিছে এতিয়া ধুনীয়াকৈ উতল আহিছে আৰু ইয়াতে মই এতিয়া ফ্ৰাই কৰি লোৱা মাছকেইটা দি দিছোঁ। এতিয়া দিছোঁ কেঁচা ধনিয়া। এয়া আমাৰ ফুলকবিৰ সৈতে মাছৰ তৰকাৰীখন ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।